পটলৰ তৰকাৰী বাৰু এইদৰে খাই পাইছেনে? যদি খাই নাই পোৱা এবাৰ বনাই চাব, বিৰাট টেষ্টি হয়। প্ৰথম আলু দুটাৰ সৈতে এবাটি বুট চানা দিছোঁ, লগতে নিমখ হালধি দি বইল হ'বলৈ দিছোঁ। ইফালে আমাৰ আলু আৰু বুট চানা বইল হৈ গৈছে। কেৰাহী এটাত তেল অকণমান দি পটলকেইটা এইদৰে ফ্ৰাই কৰি লৈছোঁ নিমখ হালধি দি। পটলখিনি ফ্ৰাই হৈ গৈছে। এতিয়া একেখন কেৰাহীতে গোটা গৰম মছলা কেইটামান লগতে জিৰা গুটি কেইটামান দি ফুটাই লৈছোঁ। পিঁয়াজ নহৰু আদাৰ পেষ্ট অকণমান দি ভালদৰে ভাজি লৈছোঁ। হালধিৰ গুড়ি, জলকীয়াৰ গুড়ি, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি দি ভালদৰে মছলাখিনি লৰাই লৈ তাত এতিয়া বইল হোৱা বুটকেইটা আৰু আলুখিনি দি ভালদৰে লৰাই লৈ ভাজি লৈছোঁ। লগতে ফ্ৰাই কৰা পটলকেইটা দি আকৌ এবাৰ লৰাই লৈছোঁ। জোখমতে নিমখ দি ভালদৰে ভাজি আলুখিনি এইদৰে অকণমান টুকুৰা কৰি দিছোঁ। এতিয়া ইয়াত মই কুহুমীয়া গৰম পানী দি ভালদৰে মিশ্ৰণখিনি উতলিবলৈ দিছোঁ আৰু এয়া আমাৰ তৰকাৰীখন ৰেডি হৈ গৈছে।